নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আমি এতিয়া ওচৰতে বিয়া এখন খাবলৈ আহিছোঁ। বিয়া খামগৈ। বিয়া আচলতে আজি কেইবাখনো আছে আৰু এখন খামগৈ। আৰু এখন আমাৰ ঘৰৰ ওচৰতে। ভিডিঅ'টো ৰাস্তাতে আৰম্ভ কৰিলোঁ, যিহেতু ঘৰত মই আৰম্ভ কৰিবলৈ নোৱাৰিলোঁ, মোবাইলটো চাৰ্জ নাছিলে। সেইটো কাৰণে ৰাস্তাতে আৰম্ভ কৰিছোঁ। আমি বিয়াখনলৈ আহিছোঁ। বিয়াখন বেছি দূৰ নহয়, ঘৰৰ ওচৰতে। বিয়াখনত গৈ পেলাই দেখুৱাম আপোনালোকক। চাই থাকিব আমাৰ ভিডিঅ'। এয়া আমি তিনিগৰাকী ওচৰে দেহা কইনাৰ লগত ফটো কপি উঠিম বুলি আহিছোঁ। কইনা খুব ব্যস্ত, চবেই আজিকালি ফটোৱে উঠে কইনাৰ সৈতে। কইনা ব্যস্ত হৈ আছে। ভিডিঅ' অকণমানো কৰিলোঁ বিয়াখন। আমি খাই বৈ আহিলোঁ। এয়া কইনাৰ লগত অকণ ফটো উঠিলোঁ। সেয়া ভিডিঅ' অকণমান বনালোঁ বিয়া খাবলৈ। আৰু এখন বিয়া আমি খাবলৈ যামগৈ এতিয়া। মানে আমি ইয়াৰ পৰা যামেই এতিয়া। আমি এখন বিয়া খাই আকৌ বাহিৰে আন এখন বিয়া খাবলৈ আহি আছোঁ। এইখনো ছোৱালী বিয়াই, সেইটো কাৰণে দুটা ব্লগ এক্সট্ৰা কৰিম বুলি ভাবিছোঁ, যিহেতু দুখন বিয়া দুইজনী কইনাই হয়। আমি ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটা ব্লগত লগ